বজাৰ পইচা হৈ যাব আজি মই বজাৰ কৰিম বজাৰ কৰিব পাৰিব চাউলৰ পইচা আজি ৰাতি ক'লে বুঢ়ী যে চাউল নাই বুলি কৈছিলে আজি হ'ব এইখিনি পইচা হৈ যাব হ'ব ন হ'ব দে আকৌ কেতিয়াবা লগ পালে আপোনাক দিম দিয়ক হা হ'ব ৰাম কৃষ্ণ বৰপেটা আপোনাৰ ফাটাহাটি হয় তাতে ঘৰ হয় নেকি ঘৰৰ পৰা বাজাৰৰ পৰা যাব লাগে এমএলএ ঘৰটো এৰি অলপ যাবলৈ পালাংগি হাতী তাৰপৰা ফাটাহাটি ফাটাহাটি বুলি কয় আপোনাৰ ঘৰত কোন কোন আছে ঘৰত আছে মোৰ ল'ৰা এটা থাকে গুৱাহাটীত এই মোবাইলৰ দোকানত কাম কৰে দৰমহাকে আচ্ছা বেছি নাপায় 7,000 পায় মাহে মাহে আহি থাকে যাই থাকে এইটো মোৰ ল'ৰাটো বুঢ়ী আৰু মই তিনিটা ছোৱালী কেনেকৈ চলে ল'ৰাটো আপুনি কেনেকৈ চলে মই এইটো চাৰ্ভিচ কৰিব লাগে খুজি খায় আপুনি সদায় আহেনে ইয়াতে হা সদায় আহেনে মই সদায় আহোঁ সদায় আহে ভাত খাৰা হওঁ আচ্ছা ভাত খাৰা হ'লে 5 টকা কোনোবাই 5 দিনত কেইটকা উঠে আপোনাৰ আপোনাৰ কালি পাইছোঁ 300 টকা কালি 300 টকা পাইছে আজি এতিয়ালৈকে কিমান টকা পাইছে আজি এতিয়ালৈকে 100 টকা হৈছে 100 টকা হৈছে দিনটো থিয় হৈ থাকিলে কেইটকা উঠে দিনটোত আপোনাৰ সেই আপোনাৰ 300 মান হ'ব এইসকল ব্যক্তিক আপোনালোকে য'তেই লগ পাব নহয় এনেকৈ থিয় হৈ থাকে দিনত 300 টকা 200 টকা এতিয়ালৈকে ৰাতিপুৱাৰ পৰা থিয় হৈ 100 টকা উঠিছে কালেকশ্যন হৈছে ভালকৈ থিয় হ'ব নোৱাৰে হ'ব হা ভালকৈ মানে তাৰমানে ভৰিখন নহয় মই ভাটিপল গুৱাহাটীত কাম কৰিছিলোঁ সৰুতে হয় 40 বছৰ বয়স হয় এতিয়া মই গুৱাহাটীত কাম কৰোঁ ওপৰত ভাটিবলৈ গৈছোঁ ওপৰত পিছল খাই পৰি আপোনাৰ চিৰি দিয়ে এনেকৈ আমি তলত পৰিলোঁ অঁ তেতিয়া দুখ তলত পাইছে পৰি গাঁৱতেতো আছে না হয় এই গাঁৱতেতো সেইটো ফাটি গ'লটো ভাল হৈ কিবা এটা মই আপোনালোকক কৈছোঁ ভিডিঅ' বনোৱাৰ বেলেগ একো উদ্দেশ্য নাই এইসকল ব্যক্তিক আপোনালোকে য'তেই পাব নহয় অলপ সহায় কৰিব খাব আৰু কিবা খাব নালাগে মোৰ পইচা খৰচ হোৱাৰ চিন্তা কৰিব নালাগে আপুনি নালাগে মোক অলপ পইচা দিলে হয় চাউল নিব লাগিব চাউল নিব চাউল নিম এইটো খাওক আপুনি খাওক এইটো খাওক খাওক আপুনি তেতিয়াহ'লে ঘৰত খুৰী মাই কি কৰে বুঢ়ী জানে কি কৰিব উপায় নাই ঘৰতে থাকে ঘৰতে থাকে এই হাতৰ বেদনা এনেকুৱা এটা বস্তু ওলাব নোৱাৰে হাতৰ বিষত উঠাব নোৱাৰে হাতৰ বিষত ৰাতিপুৱা তাতে ঘৰৰ পৰা আহোঁতে কুকিজ আছে না কুকিজ আৰু চাহ খাদ্য ইমান ধুনীয়াকৈ হাঁহে সেয়া খোৱা খাওক 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 ভগৱান ভাল কৰিব আপোনাক তেখেতক ভগৱানে ভাল কৰিব ভাল কৰিব। বহুত আশীৰ্বাদ বহুত ভাল শ্ৰীকৃষ্ণ ভগৱতে বদে বগী নন্দ নন্দ গব কুমাৰ মহৎ কৰ্মনন্দ মাধৱ মই চব দিছোঁ 33 কৰি দেৱতাৰ আশীৰ্বাদ দিছোঁ আপোনাক একো হ'ব নোৱাৰে আপোনাক পইচা দিছোঁ হয় আপুনি পইচাখিনি ৰাখক হয় আপুনি চাউল কিনিম বুলি কৈছিল যে আপুনি চাউল কিনি লৈ যাব ঠিক আছে চাউল কিনিব লাগিবই আৰু কেতিয়াবা পালে আপোনাক কিবা দিম দিয়ক বজাৰ কৰিব পইচা টান হৈ আছিলে আজি ভগৱানে মিলাই দিলে মোৰ কৃষ্ণ কিবা এটা আছে মিলাই দিছে ন? দিয়ক দিয়ক